অন্তিম ঠিকনা আবৃত্তিকাৰ ভাৰ্গৱ দুৱৰা আৰু পুনম নাথ। কথা ঋতুৰাজ বসন্ত। হেল্ল'। অঁ হেল্ল'। কোন মই কোন মই মই তোমাৰ সেই নীলা চৰাইজনী। নীলা চৰাই? তুমি তুমি ক'ত আছা? কি কৰি আছা? আছোঁ, ভালে আছোঁ। এতিয়া গুৱাহাটী। এনেকৈ হঠাৎ ফোন কৰিলা? কোৱা, মোলৈ কি মনত পৰিল? মন গ'ল, কৰি দিলোঁ ফোন। বাকী মা দেউতাৰ খবৰ ভাল? ভাল। তোমাৰ কোৱা, কেঁকুৰা চলিকোছা আছেনে নাই, নে কথাই পেলালা? আছে। বঢ়িয়া। এনিৱে কথা এটা কওঁ, বেয়া নোপোৱাতো? কোৱাচোন। তুমি আগতে যে কোৱা মোৰ মিনতি তৰা হয় যদি, প্লিজ এবাৰ কোৱা না। কি কোৱা? মই এইবোৰ চব এৰি দিলোঁ। গান, নাটক, কবিতা সকলো। বিশেষকৈ সেই গানটো। চ' আই এম ৰিয়েলি চৰি। নাজানো কিয় আজি আকৌ শুনিব মন গৈছে সেই গানটোৱে। তোমাৰ মিনতি তৰা হয় যদি, গোৱা না প্লিজ এবাৰ। আজি আৰু কেতিয়াও আমনি নকৰোঁ তোমাক, প্ৰমিছ। তোমাৰ হৈছে কি? মই এতিয়া বাহিৰত আছোঁ। তুমি য'তেই নাথাকা, যিয়েই নাভাবা, মই একো নাজানো। গোৱা না। তুমি নুবুজা কিয়? মই লিৰিক্স পাহৰিছোঁ। মোৰ মনত আছে নহয়, মই নাথাকিলেও সাগৰ তৰাই মোৰেই কথাকে ক'ব। কোৱাচোন, আহা না একেলগে আওৰাও সেই গানৰ শব্দবোৰ। মোৰ মিনতি তৰা হয় যদি, তোমাৰ আকাশ চুব মোৰ গান যদি সুৰ হয় তোমাৰ মনত ৰ'ব। হেল্ল' অৰুন্ধতী। হেল্ল' অৰুন্ধতী, কি হ'ল তোমাৰ? ঐ, মোৰ বিয়া হ'ব। গম পাওঁ। তুমি নাহিবা? নাযাওঁ। লাভ মেৰিজ ন? নহয়, মা দেউতাৰহে পচন্দ। আৰু তোমাৰ? হেল্ল' অৰুন্ধতী। হেল্ল' অৰুন্ধতী। যথৰ হৈ পৰিলোঁ সেইদিনা। ভাবিলোঁ কি কৰোঁ কি নকৰোঁ। যাম জানো বিয়ালৈ? কি বুলি যাম? কি অজুহাতত? তাইৰ মিনতি তৰা হ'বনে নাজানো। মইতো সদায় জ্বলিম। সাগৰীখন বব, ক'ব চাগে তাইৰে কথা।